নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক প্ৰথমে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ লেটেষ্ট আৰু বহুত ডাঙৰ ভৰ্তিক লৈ। আজি যিটো ভেকেঞ্চিৰ কাৰণে জব ওলাইছে এইটো হৈছে গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে হয়। আজি যিটো জবৰ কথা পাতিম এইটো হৈছে আপোনালোকৰ এয়াৰপৰ্টৰ ৰিকুৱাৰমেণ্টছ নটিফিকেশ্যন মুকলি হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে থাকে তেন্তে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ নটিফিকেশ্যনলৈ। আপোনালোকৰ ইয়াতে দিয়া আছে গ্ৰেজুৱেশ্যন কেটেগৰী ট্ৰেড গ্ৰেজুৱেশ্যন এপ্ৰেণ্টিছ আছে। ইয়াতে নাম্বাৰ অফ ছিট 6টা আৰু পিৰিয়ড অফ এবছৰত তাৰমানে আপোনালোকক পাৰ মান্থ 15,000 টকাকৈ দিয়া হ'ব। ইয়াতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি। ইঞ্জিনিয়াৰিং আৰু টেকন'লজি ষ্টুডেণ্ট হ'ব লাগিব। আৰু ইয়াতে দিয়া আছে ডিগ্ৰী আৰু ইঞ্জিনিয়াৰিং আৰু টেকন'লজি। ছেকেণ্ডটো আছে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ। ইয়াত দিয়া আছে 2টা ছিট আছে। ইয়াতে আপোনালোকৰ 1 ইয়াৰত আপোনাৰ ইয়াতো 15,000 দিয়া হ'ব। ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন উইথ ডিগ্ৰী PG ডিপ্ল'মা ইন PR জাৰ্নেলিজিম ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। ইয়াতে আপোনাৰ এয়াৰপৰ্ট টাৰ্মিনেল মেনেজমেণ্টত দিয়া আছে 3টা পোষ্ট। 1 ইয়াৰত 15,000 টকাকৈ দিয়া হ'ব। 10 পাছ আৰু 12 পাছ উইথ 3 বছৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট অৰ গ্ৰেজুৱেট উইথ ডিপ্ল'মা ইন চেনিটেশ্যন অৰ পাব্লিক হাইজিন হাউচকিপিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। এইবোৰ কোৱালিফিকেশ্যন থাকিলে এইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফাইনেন্সত দিয়া আছে 25টা পদ। ইয়াতে এবছৰত আপোনালোকক 15,000 টকাকৈ দিয়া হ'ব। ইয়াতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট আৰু BCom থকাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি নটিফিকেশ্যনৰ লিংক দি দিম। আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব। ইয়াতে মোৰ কৈ থাকিবলৈ সময় বহুতো যাব। আপোনালোকে গৈ তাতে চাই ল'ব। আপোনালোকে এতিয়া দেখুৱাম ফৰ্মখন আপোনালোকে এইটো অফলাইন মোড হয়, অফলাইনতহে দিব পাৰিব। ফৰ্মখন আপোনালোকে ডাউনলোড দিব পাৰিব। ডাউনলোড দি এপ্লাই ডাকঘৰত দিব পাৰিব। ইয়াতে আপোনালোকৰ কণ্ডিশ্যনছ দিয়া আছে। এপ্ৰেণ্টিছ শ্বেল হেভ টু আণ্ডাৰগ' এপ্ৰেণ্টিছশ্বিপ এট নটিছ এয়াৰপৰ্টছ। নটিছখন এয়াৰপৰ্টছৰ পৰা দিয়া হৈছে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰিছক্ৰাইব শ্বেল বি ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্কছ আৰু SC ST কাৰণে 45 মাৰ্কছ হ'লে হ'ব। আপোনালোকে ভালদৰে চাই ল'ব। মই আপোনালোকে এই ফৰ্মখন দেখুৱাইছোঁ। এইখন ফৰ্ম আপোনালোকে এইখন সম্পূৰ্ণকৈ ফিল আপ কৰি জমা দি দিব। ইয়াতে আপোনালোকৰ লাগিব এই গ্ৰেজুৱেশ্যন ডিপ্ল'মা ITI সকলো পাৰিব ইয়াতে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তুক দিনলৈ আপোনালোকে লেটেষ্ট গভৰ্ণমেণ্ট জব পাই থাকিবলৈ। থেংকছ ফৰ ৱাচিং। থেংক ইউ।